সিধা সিধি যাই না চল 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 গাড়িখানার আগে দিয়ে চল সকলে জানে যে আমার মর্ম জুবিন দা আৰু আমার মাজত নাই আজি অন্তিম মানে অন্ত্যেষ্টিক্রিয়া করার কারণে আমার গুৱাহাটী সোনাপুরত আয়োজন কৰি আছে আৰু আমাৰো কেন্দুকুছি গাঁৱৰ ৰূপকৰ যুৱ সংঘৰ সৌজন্যত তেওঁক একাজলি শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে এটা বাইক ৰেলী উলিওৱা হৈছে আৰু তাত জুবিন দাৰ অমৰ সৃষ্টি কিছুমান গান বজাই দিয়া হৈছে আৰু মানে আমি এনেকৈ ৰেলীটো কৰিছোঁ আৰু বাটত কিছুমান মানুহ ৰখি জুবিন দাক সেৱা সন্মান কৰাইছে পুষ্প অৰ্পণ কৰিছে তাকে বেয়া লাগিছে অকলেতো গমে পায় আৰু সেইটো কোৱাৰ মানে প্ৰয়োজন নাই আমি এতিয়া যাই আছোঁ বহুত মানুহে সেৱা কৰিছে বহুত বয়সীয়াল আইতাই কান্দিছে বাটত ৰখি ইয়াত কৰি আৰু কি লাগে জুবিন দাৰ মানে 52 বছৰ বয়সলৈ ইয়াত কৰি আৰু কি আছিব তেখেতে আৰু আমি জানোৱে যিবিলাক ভাল মানুহ তেওঁলোক মানে কম বয়সতে যায় যিমান ডাঙৰ মানুহ আছে লিজেণ্ড বুলি ক'লে ভুল নহয় লিজেণ্ডবিলাক আমাৰ শিল্পী হত্যাৰ পৰা আৰম্ভ কৰি মাইকেল জেকচন শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ এইবিলাক কম বয়সতে মাৰা গৈছে বা স্বৰ্গগামী হৈছে তাৰ কাৰণে আমি তেওঁৰ যাতে আত্মাই সদ্গতি লাভ কৰে তাৰ কামনা কৰিছোঁ আৰু আমি সকলোৱে এনেকৈ সমদল উলিয়াই ওলাইছোঁ আৰু যোৱাকালি সন্ধিয়াও আমি আমাৰ উক্ত যুৱ সংঘৰ সৌজন্যত শ্ৰদ্ধাঞ্জলি বন্তি প্ৰজ্বলন কৰিছোঁ সেইটো মই ইউটিউবত আপলোড কৰিছোঁ আৰু এইটোও ভিডিঅ' দিম আপোনালোকে চাব Nagire